Hello guys, মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ বাৰু ভালনে? আজি দেখিছেনে ইয়া বহুত গিটা পাৰ্সেল হৈছে, তাকে ভাবিলো খোলাই নাই এটাও, তো তাকে ভাবিলো খুলো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো। একেলগে খোলাও যাওক আৰু ভিডিঅ' কৰি যাও লগতে, নহয় জানো? প্ৰথমটো ফ্লিপকাৰ্টৰ, মিছৰ, মিন্ত্ৰাৰ এনেকে মিক্স আছে সব। এইটো হৈছে জিন্স এক্সচেঞ্জ কৰিলো, আগতে এটা অৰ্ডাৰ কৰিছিলো, সেইটো মানে অকমান সৰু হ'ল, সেইকাৰণে এটা দেখিছে চাগে, এইডাল ৰিং লাইটৰ তাৰ, আৰু এইটো ব্লেক কালাৰ জিন্স। এইবিলাক কি সূতা সূতা লাগি আছে আৰু আগতে মানে সাইজটো সৰু আছিল, এতিয়া অলপ এক সাইজ ডাঙৰ অৰ্ডাৰ কৰিছো, চাও হয় নে নহয়, নহলে আকৌ ইটো এক্সচেঞ্জ কৰিব লাগিব। তাৰপিছত নেক্সট এইটো মিন্ত্ৰাৰ পৰা খুলো, কি আহিছে চাও। এয়া কোট সেট, এইটো নেক্সট পিন্ধি নেদেখুৱাও দেই, পিন্ধি দেখুৱালে টাইম লাগিব বহুত, সেইকাৰণে পিন্ধি নেদেখুৱাও, খালি মানে অকল কাপোৰ কেইযোৰে দেখাও আৰু এইটো এইবিলাক ওপৰত মানে ওপৰৰ যিটো কুৰ্তাটো অলপ শৰ্ট থাকে না, এইটো কোট সেট কয় যে, আজিকালি নতুন ওলাইছে, তাকে এযোৰ পিন্ধিলো ভালে লাগিলে। এবাৰ নেক্সট আৰু এযোৰ অৰ্ডাৰ দিছো, এয়া মিন্ত্ৰাৰ পৰা। আগৰযোৰো মিন্ত্ৰাৰে আছিলে, ৰেড কালাৰৰ, মই ফটোটো এড কৰি দিম দেই কোনযোৰৰ কথা কৈছো। আৰু এয়া লং পেন্টটো মিন্ত্ৰাৰ পৰা লৈছো, যিহেতু দাম লৈছে অলপমান ভালেখিনি। ইয়াতে ডাবুল কাপোৰ আছে দেখোন, এয়া ডাবুল কাপোৰ লগোৱা আছে তলত লং পেন্টটোত। কুৰ্তাটোত আছে নে নাই? কুৰ্তাটোতো আছে ডাবুল কাপোৰ, এয়া এইখন ওপৰখন আৰু এইখন তলত থকাখন ডাবুল কাপোৰ আছে। কুৰ্তাখনত ঠিকে আছে, দাম চাই কাম। তাৰপিছতে নেক্সট এইটো ওপেন বক্স আছিলে, তাৰ কাৰণে খুলি চাইছে, খোলাই আছে। তাৰপিছত মই আৰু খুলি চোৱা নাই, এতিয়া একেবাৰে খুলি মানে সব কেইটা জমা হৈছে ভালেকেইটা। এইটো নেক্সট চুৱেটাৰ জিন্সৰ লগত পিন্ধা, কতো যোৱা নহয় বিশেষকে তেনেদৰে, তথাপি আৰু কিনি থৈছো, যদি হঠাৎ কেতিয়াবা কৰবাত যোৱা হয় পিন্ধিব লাগিব, সেইকাৰণে। আৰু ঠাণ্ডা দিন যাবই হ'ল আৰু তথাপি নেক্সট বছৰ কামত দিব। মানে কৰবাত গলে কি হয়, কাপোৰ নাথাকে পিন্ধিবৰ কাৰণে, সেইকাৰণে অলপমান আগতীয়াকে দুই এটা অৰ্ডাৰ কৰি থৈ দিওঁ আৰু মই। তাৰপিছতে নেক্সট এইটো মিছৰ পৰা, এইটো কোট সেট, আজিকালি নতুন ট্ৰেন্ড চলিছে কোট সেট। সেইটো উইন্টাৰ কোট সেট পাও, কেনেকুৱা বা এইটো লং পেন্ট, আৰু এইটো ওপৰৰ চাৰ্টটো ইমান ডাঙৰ হ'ব আৰু এইবোৰতো অলপ খলম মানে ঢিলা ঢিলাই পিন্ধে, তো হ'ব, হৈ যাব। পিন্ধি পিন্ধি মই নেদেখুৱাও দেই, আৰু এইবোৰ ঠিক কৰিব লাগিব আৰু পিছত। তাৰপিছত নেক্সট এইটো ফ্লিপকাৰ্টৰ, এইটো ওপেন বক্স আছিলে, সেইকাৰণে খোলা আছে। এইটো কোট কেনেকুৱা লাগিছে বাৰু জনাব দেই। মানে এনেকুৱা কালাৰৰ আছিলে, অকল এইটো কালাৰত
মানে অকল এইটো কালাৰ আছিলে তাকো দুটা একে কালাৰ এটা শৰ্ট আৰু এটা দীঘল সো এতিয়া ভাবিলো অলপমান চেক দিয়া পিন্ধি চাও সেইকাৰণে এইটো অৰ্ডাৰ দিছো আৰু কেনেকুৱা লাগিছে জনাব দেই এতিয়াখিনি ঠিক কৰিব লাগিব বাৰু এই ভিডিওটো ইমানতে শেষ কৰো অন্য এটা ভিডিওত আকৌ লগ পাম ভিডিওটো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই